ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা এখন জনপ্ৰিয় ধাৰাবাহিক নাম হৈছে গুণগুণ কথা মৰমৰ। তাতে কুঞ্জৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ সম্পূৰ্ণ পৰিচয় আপোনালোকে জানেনে? যদি তেখেতৰ আচল পৰিচয় আপোনালোকে নাজানে তেতিয়াহ'লে আজি আমাৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। তেতিয়া আপোনালোকে গম পাব যে গুণগুণ ধাৰাবাহিকৰ কুঞ্জৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ আচল পৰিচয় কি, তেখেতৰ ঘৰ ক'ত, তেখেতে কেনেকৈ শিক্ষা জীৱন আৰম্ভ কৰিলে, তেখেতে কেনেকৈ অভিনয় জগত আৰম্ভণি কৰিলে, তেখেতৰ পৰিয়ালত কোন কোন আছে। তো সমগ্ৰখিনি আপোনালোকে এই ভিডিঅ'টো চালে শেষলৈকে গম পাব। নমস্কাৰ আপোনালোক সকলোকে, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি এই ভিডিঅ'টোত গুণগুণ ধাৰাবাহিকখনৰ কুঞ্জৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ জীৱন চৰিত্ৰ, তেখেতৰ পৰিচয়ৰ বিষয়ে আজি আপোনালোকক ক'বলৈ চেষ্টা কৰিম। কুঞ্জৰ প্ৰকৃত নাম হৈছে নিহাৰিকা গোস্বামী। তেখেতৰ জন্ম হৈছিল 21 জুলাই তাৰিখে। যদি আমি তেখেতৰ পৰিয়ালৰ কথা পাতিবলৈ যাওঁ তেতিয়াহ'লে তেখেতৰ পৰিয়ালত তেখেতৰ মা, দেউতা আৰু তেখেতৰ এগৰাকী বায়েক আছিল। বায়েকগৰাকী এতিয়া বিয়া হৈ গৈছে। যদি আমি তেখেতৰ শিক্ষা জীৱনৰ কথা পাতিবলৈ যাওঁ তেখেতে শিক্ষা জীৱনৰ পাতনি মেলিছিল পাঠশালা শংকৰদেৱ শিশু বিদ্যা নিকেতনত তেখেতে শিক্ষা জীৱনৰ পাতনি মেলিছিলে। আৰু তাৰপিছত তেখেতে বজালী কলেজৰ পৰা তেখেতে শিক্ষা গ্ৰহণ কৰে। যদি আমি তেখেতৰ বৈবাহিক জীৱনৰ বিষয়ে কথা পাতোঁ তেখেতে বৰ্তমান ৰঙিয়াত বিয়া হৈছে আৰু তেখেতৰ স্বামীৰ নাম হৈছে নিৰ্মল শইকীয়া আৰু তেখেতৰ দুজন ল'ৰাও আছে। এইবাৰ আমি তেখেতৰ অভিনয় জগতৰ কথা পাতিবলৈ চেষ্টা কৰিম। তেখেতে অভিনয় গুণগুণ ধাৰাবাহিকখনৰ আগতে তেখেতে বহুকেইখন এনেকুৱা ধাৰাবাহিকত তেখেতে অভিনয় কৰি থৈ দিছিলে। সেই ধাৰাবাহিক কেইখনৰ ভিতৰত সম্পূৰ্ণ জনপ্ৰিয় কেইখনমান ধাৰাবাহিকৰ কথা মই আপোনালোকক কৈ আছোঁ। শব্দ, শাহু বোৱাৰী, বেহাৰবাৰী, কোন মোৰ আপোন, বোৱাৰী আৰু বৰ্তমান গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনত তেখেতে কুঞ্জৰ চৰিত্ৰত অভিনয় কৰি আছে। আপোনালোকে কুঞ্জৰ চৰিত্ৰ চাই কেনেকুৱা পাইছে কমেণ্টত জনাবলৈ একেবাৰে নাপাৰিব। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকে এনেকুৱা ধৰণৰ অভিনেতা অভিনেত্ৰীসকলৰ বায়'গ্ৰাফী আপোনালোকে এইটো চেনেলত পাই থাকিব। ধন্যবাদ।